কিছুমান বস্তু আমি এভয়েড কৰিব পাৰো এই ধৰকচোন কাৰোবাক আমি বেয়াকৈ কমেন্ট কৰাৰ পৰা নিজকে আঁতৰত ৰাখিব পাৰো হেতু সোশ্যাল মিডিয়াতে হওক বা সন্মুখতে হওক আমি কাৰোবাক বেয়াকৈ কৈ তেওঁক হাৰ্ট কিয় কৰো হেতু আমি এভয়েড কৰিব পাৰো আমি কাৰোবাৰ সাকসেছত হ্যাপি নোহোৱাটো এভয়েড কৰিব পাৰো মানে তেওঁৰ মোমেন্ট হেতু তেওঁৰ হ্যাপি মোমেন্ট হেতু তাত আমি ভাগ নুলুৱাটো এভয়েড কৰিব পাৰো আমি ভাগ ল'ব পাৰো হয়নে লেটস নট স্পইল देयर হ্যাপিনেস নেক্সট আমি কাৰোবাক মিছা কথা আই মিন ক্ষতি হোৱাকৈ মিছা কথা কোৱাটো এভয়েড কৰিব পাৰো হেতু আমি এভয়েড কৰিব পাৰো আৰু কেতিয়াবা কাৰোবাক ঠাট্টা কৰাটো বা ইটিকিং কৰাটো আমি এভয়েড কৰিব পাৰো আৰু শেষৰটো হৈছে আমি কাৰোবাক অসন্মান কৰাটোৰ পৰা আঁতৰত থাকিব পাৰো বা আমি এভয়েড কৰিব পাৰো এইখিনি আমাৰ হাততে আছে so why not avoid this right